নমস্কাৰ। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ NSS গোটৰ তত্ত্বাৱধানত আজি অনুষ্ঠিত কৰা হয় ফিট ইণ্ডিয়া অনুষ্ঠান। উক্ত অনুষ্ঠানটিত NSS গোটৰ সদস্যসকলৰ লগতে মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। নিজক কেনেদৰে সুস্থ শৰীৰে ৰাখিব পাৰি তাৰ বিষয়ে আজিৰ এই অনুষ্ঠানটিয়ে জ্ঞান দিয়ে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, আমি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ভিতৰ চৰালে শুনি আহিছোঁ। আহকচোন ইয়াৰে ষ্টুডেণ্টৰ দুষাৰ ইমান বাক্য শুনো আমি। দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি ফিট ইণ্ডিয়া অনুষ্ঠিত কৰা মূল উদ্দেশ্যটো কি আৰু আজি ইয়াতে তোমালোকে পাৰ্টিচিপেট কৰিবলৈ পাই কেনেকুৱা লাগিছে? আমাৰ ইয়াতে আজি পাৰ্টিচিপেট কৰিবলৈ পাই খুবেই ভাল লাগিছে। এইটো আমি যোৱা বছৰো কৰিছিলোঁ আৰু যিহেতুকে আমাৰ ইয়াত কৰোণা মহামাৰী চলি আছে, সেয়েহে আমি এই অনুষ্ঠানটি হাত চেনিটাইজাৰ কৰিছোঁ, মাস্ক পৰিধান কৰিছোঁ আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই আমি এই অনুষ্ঠানটি উদযাপিত কৰিছোঁ। আৰু এই অনুষ্ঠানটি কৰি আমাৰ খুবেই ভাল লাগিছে আৰু আমি যাতে গোটেই দেহাটো নিৰোগী কৰি ৰাখিব পাৰোঁ, সেয়েহে আমি এই অনুষ্ঠানটি উদযাপন কৰি আগবাঢ়িছোঁ। আমাৰ ৰাষ্ট্ৰ সুস্থ ভাৰত এখন গঠন কৰা প্ৰধানমন্ত্ৰীৰ দ্বাৰা যিটো আমাৰ আয়োজিত কৰা হৈছে, তেনেকৈ আমি কৰা হৈছে। আমাৰ তাত এখন নটিচ আহিছে বা এপ্লিকেশ্যন এখন দিছে, তো আমাক 15 আগষ্টৰ পৰা 2 অক্টোবৰৰ ভিতৰত অনুষ্ঠানটো পাতিব দিছে। তো আমি আজি 19 তাৰিখে পাতিছোঁ এইটো। এই লগতে আমি ডিষ্টেঞ্চ মেইনটেইন কৰি মাস্ক পৰিধান কৰি লগতে চেনিটাইজাৰ ইউজ কৰি এইটো পতা হৈছে। হয়, ধন্যবাদ। মিৰ্জাৰ পৰা অংকিতা মহন্ত ৰিপৰ্ট, জাগৰণ লাইভ 24x7 অসম।